ৰাভাহাউছ অট'নমাছ কাউন্সিলৰ যি সাংস্কৃতিক সমাৰোহ 2021 উদযাপন কৰিব আমি সখী এইকাৰণে সখী যে ৰাভা জনগোষ্ঠীটোৰ যি কৃষ্টি সংস্কৃতি আছে তাৰ লগে লগে যেনেকৈ অসমৰ বিভিন্ন জনগোষ্ঠীৰ ৰাভাহাউছ অট'নমাছ কাউন্সিল একাটো আছে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ যিবিলাক কৃষ্টি আছে সংস্কৃতি আছে সেইসমূহ কেনেকৈ আমি বিশ্বৰ দৰবাৰলৈ লৈ যাব পৰা যায় চিনাকি কৰিব পৰা যায় তাক আমি কেনেধৰণে আমি আগবঢ়াই নিব পৰা যায় তাক আমি কেনেধৰণে আমি পেট্ৰনাইজ কৰিব পৰা যায় তাৰ ওপৰত ভিত্তি কৰি ৰাখি আমি অসমৰ আয়োজন আমি কৰিছোঁ আমি আশা প্ৰকাশ কৰিম অসমৰ ৰাইজে সহযোগ যদি কৰে ৰাভাহাউছবাসীয়ে যদি সহযোগ কৰে তেতিয়া এই অঞ্চলৰ কৃষ্টি সংস্কৃতি আগবাঢ়ি যাব আৰু সকলোকে এই সংস্কৃতিক সমাৰোহত আহি মানে সংস্কৃতিৰ পথাৰখনত আহি নিজকে নিমজ্জিত কৰি উপভোগ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। ইতিহাস স্বাক্ষর বহন করা এই অনুষ্ঠানটি আমি রাভাহাউছ অট'নমাছ কাউন্সিলখনে প্রতি বছরে রাভা জনগোষ্ঠীৰ সংস্কৃতি কৃষ্টিসমূহ বা যিমানবোৰ কৃষ্টি আৰু সংস্কৃতিসমূহ ইতিমধ্যে আমাৰ মাজৰ পৰা হেৰাই যাবলৈ ধৰিছে মানুহসকলে পাহৰিব ধৰিছে জাতিয়ে পাহৰিব ধৰিছে সেইসমূহ কৃষ্টি আৰু সংস্কৃতি কেনেধৰণে পুনৰুদ্ধাৰ কৰিব পৰা যায় কেনেকৈ প্ৰসাৰ কৰিব পৰা যায় কেনেকৈ প্ৰচাৰ কৰিব পৰা যায় আৰু এই প্ৰসাৰটো কেনেকৈ ৰাভাহাউছ অঞ্চলৰ পৰা অসমৰ বিভিন্ন ইয়াৰ যে বুৰঞ্জী যদি সমাজজীৱিত ভৱিষ্যত প্ৰজন্মৰ কাৰণে যদি জীয়াই থাকিবলগীয়া হয় তেতিয়াহ'লে ৰাভাহাউছ অট'নমাছ কাউন্সিলখন শক্তিশালী হ'ব লাগিব। কালচাৰটো জীয়াই ৰাখিবলৈ হ'লে বা জীয়াই ৰাখিবৰ কাৰণে সকলো প্ৰক্ৰিয়া সমাপ্ত কৰিব লাগিলে অঞ্চলটো সাংবিধানিকভাৱে সুৰক্ষিত হ'ব লাগিব সাংবিধানিকভাৱে জড়িত কৰাব পাৰিব লাগিব সাংবিধানিকভাৱে